Please subscribe my channel and don't forget the bell icon. উত্তৰ অসমৰ এখন উল্লেখযোগ্য জিলা হৈছে লখিমপুৰ জিলা। লখিমপুৰ নামটো লক্ষ্মী শব্দৰ পৰা আহিছে বুলি বহু লোকে মত পোষণ কৰে। লক্ষ্মী মানে হ'ল সম্পদ আৰু পুৰ মানে হ'ল নগৰ, অৰ্থাৎ ধন সম্পদৰে ভৰপূৰ এখন নগৰ। লখিমপুৰ জিলাত মুঠতে 4টা বিধানসভা সমষ্টি আছে। লখিমপুৰ, নাওবৈচা, বিহপুৰীয়া আৰু ঢকুৱাখানা। আৰু লোকসভা সমষ্টি হৈছে লখিমপুৰ। লখিমপুৰ জিলাৰ চাৰিসীমা হৈছে পূবে ধেমাজি জিলা, পশ্চিমে শোণিতপুৰ জিলা, উত্তৰে অৰুণাচল প্ৰদেশ আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদী। লগতে আছে নৱগঠিত মাজুলী জিলা। অৰ্থনৈতিক দিশৰ পৰা লখিমপুৰ জিলাখন কৃষিৰ ওপৰত নিৰ্ভৰশীল। জিলাখনত প্ৰচুৰ পৰিমাণে ধান, সৰিয়হ, মাহজাতীয় খেতি হয়। ইয়াৰ উপৰিও কিছু পৰিমাণে চাহপাতৰো উৎপাদন হয়। কেইখনমান উল্লেখযোগ্য চাহ বাগান হ'ল হাৰমতি চাহ বাগিচা, আনন্দ চাহ বাগিচা, চীনাতলীয়া চাহ বাগিচা ইত্যাদি। মুগা শিল্পই জিলাখনৰ অৰ্থনীতিত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে। পৰ্যটনৰ দিশৰ পৰাও লখিমপুৰ জিলাখন বিখ্যাত। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাতা অনিৰুদ্ধদেৱৰ জন্মস্থান বিষ্ণু বালিকুচি সত্ৰ লখিমপুৰ জিলাতে অৱস্থিত। পদুমণি আই থান, গণেশ মন্দিৰ, বাসুদেৱ থান, মাঘ নোৱা দৌল, মাধৱদেৱ থান, কেঁচাই খাইটি দৌল, পঞ্চানন দেৱালয় ইত্যাদি বহুতো দৌল দেৱালয়, সত্ৰ ইত্যাদিয়ে জিলাখনলৈ পৰ্যটকক হাত বাউলি মাতে। ঐতিহ্যমণ্ডিত ফাট বিহু লখিমপুৰ জিলাৰ ঢকুৱাখানাত প্ৰতি বছৰে বহাগ মাহত অনুষ্ঠিত হয়। প্ৰাকৃতিক দিশৰ পৰাও লখিমপুৰ জিলাখন চহকী। জিলাখনত কেইবাখনো সংৰক্ষিত বনাঞ্চল আছে। বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য, পাভ বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্যসমূহত বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ সমাহাৰ দেখা যায়। বিভিন্ন জীৱ-জন্তু হাতী, মহ, বাঘ, হৰিণ, বান্দৰ আদিও পোৱা যায়। শিক্ষাৰ দিশৰ পৰাও জিলাখন যথেষ্ট আগবঢ়া। জিলাখনত ভালেকেইখন বিদ্যালয়, মহাবিদ্যালয় আছে। ইয়াৰ উপৰি এখন পশু চিকিৎসা মহাবিদ্যালয়ো আছে। যাতায়াত ব্যৱস্থাত উন্নত জিলাখনৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ যোৱাৰ সুবিধা আছে। বিমানবন্দৰ হৈছে লীলাবাৰী বিমানবন্দৰ। লখিমপুৰ জিলাৰ প্ৰধান নদ-নদী কেইখন হৈছে ঘূনাসুতি, সোৱণশিৰি, ৰঙানদী, ডিক্ৰং, শিঙৰা আৰু ব্ৰহ্মপুত্ৰ। প্ৰধান ঠাইকেইখন হৈছে লখিমপুৰ, নাৰায়ণপুৰ, বিহপুৰীয়া, ধলপুৰ, নাওবৈচা, লালুক, বগীনদী, ঢকুৱাখানা ইত্যাদি। বিভিন্ন জাতি-জনজাতিৰ লোকে বসবাস কৰা লখিমপুৰ জিলাখনে অসমৰ মানচিত্ৰত এক সুকীয়া স্থান দখল কৰি আছে।